কথা এটা ভাবিছোঁ কি কথা ভাবিছোঁ আকৌ এই ছেকেণ্ড হেণ্ড ফ্ৰিজবোৰ যে ইমানে বিক্ৰী কৰি আছে এটা লওঁ নহ'বা কম দামতে দিব কি ফিউজ এই ফিউজ নহয় ফ্ৰিজ এই গৰম দিনত যে পানীবোৰ ঠাণ্ডা ঠাণ্ডা কৰি থয় আকৌ চব্জিবোৰ যে নেগেলিবলৈ ভৰাই থয় সেইটো আকৌ বাকচটো নিচিনা এনেকুৱা যে থ আজি সাতপুৰুষ পাৰ হৈ গ'ল আজিলৈকে ফিউজ দেখি পোৱা নাই বাদ দে নালাগে সেইটো ঐ তাই ফ্ৰিজ লৈ পেলাই ল'ৰাকে মোকে কাটি ফ্ৰিজত সোমোৱাই থোৱা বুদ্ধি কওক আকৌ কিনো ভাবি আছে ঐ ফিউজ ল দোকানৰ বাকী খাওঁতে 2000 হ'ল কালি বিয়ালৈ যাওঁতে শুনি আহিছোঁ হেৰিয়া অমলক ঘৈণীয়েকে কৈছে আমাৰ ঘৰলৈ বোলে একেবাৰে এতিয়া পইচা বিচাৰি আহিব যদি পইচা নিদিওঁ পুলিচ ধৰাই বোলে লৈ যাব পেমদা নবৌ মই হ'লে পুলিচলৈ নাযাওঁ দেই আপুনিয়ে যাব তোক বুদ্ধি এটা দিম কি সিহঁতৰ মাত শুনাৰ লগে লগে তই একেবাৰে মোক বেমাৰ বুলি কবি মোৰ পটককৈ চকী এখন আনিবি মই একেবাৰে মুখে নমতা ভাউজি ৰৈ থাকিম তই কবি আমাৰ মায়ে আৰু আজি 10 দিন হ'ল মুখে মাতিব নোৱাৰা হ'ল তেনেকৈ বুলি কবি তাৰপৰা তাই কোন আহে পইচা বিচাৰি তই সেইটো বুদ্ধি লগাবি মাত শুনিলে তই দৌৰি চকী আনিবিগৈ হ'ব বাৰু দোকানখনৰ বাকী খাই এতিয়া ৰাতিপুৱাও যাব গধূলাও যাব মানুহজনী দেখোন দেখা দেখিয়ে নাইকিয়া হ'ল কিয় নাই মানুহ নাই দোকানৰ বাকী খাই এতিয়া মানুহ নাইকিয়া খুৰী বহকচোন বহক নবহোঁ তহঁতৰ ঘৰত বহিবলৈ অহা নাই দোকানৰ বাকী খাই লৈ আজিলৈকে পইচা নিদিলিগৈ পইচা কথা মই এইবোৰ নাজানো নহয় ঘৰতে থকা মানুহ মনো পইচা কথা কি জানো পইচা ইমানখিনি হৈ গ'লগৈ বাকী দিব পৰা নাইকিয়া তহঁতি আপুনি জানো মালে দেখা নাই এবাৰ চাওকচোন কেনেকুৱা অৱস্থা হৈ আছে গোটেইজনী কি হৈছেনো মাতিব নোৱাৰা হ'ল কাণেও নুশুনে হ'ব লাগে হাত ভৰি একো লৰাব নোৱাৰা কালি দেখোন ইহঁতৰ বিয়াত দেখোন আমাৰ বোৱাৰীজনীয়ে ঘৰত গৈ কৈছেগৈ দেখোন পেমদা নবৌক মোৰ মাংস বাতিটো দি দিছোঁ বুলি মাংস নাখায় যেন তাই এতিয়া আকৌ কি হ'ল আকৌ মানুহজনী ঘপককৈ আপোনাৰ বোৱাৰীয়ে কাৰোবাকে দেখিলে চাগে আজি 10 দিনমান হ'ল ভৰিও দাঙিব নোৱাৰে একো কৰিব নোৱাৰে এনেকৈ শুইয়ে থকা জানো পাই বোৱাৰীজনীয়ে কাক দেখিলে আকৌ পেমদা নবৌ বুলিহে কৈছে নহয় কোনোবা মা নিচিনা আৰু মানুহ আছে নহয় দেখিবলৈ হয় চাগে তাই ভুল হ'ল চাগে এতিয়া মই পইচানো ক'ৰ পৰা দিওঁ এতিয়া ঔষধো কিনিব লাগে পইচা আকৌ মোৰ নাই নহয় পইচা মোৰ হাতত মুখে মাতিব নোৱাৰে পইচা কেইটামান বেছিকৈ কওঁ ৰ 3000 বুলি কওঁ মোক পইচাটো লাগিছিলে নহয় 3000 টকা দিবলৈ আছিলে তই জান 2000 হে মাতিলোঁ আপুনি মই বেছিকৈ গাটো বেয়া লাগিছে ভিতৰলৈ লৈ যাব লাগিব এতিয়া মই ঠিক কৰিব লাগিব এইজনী খেৰ এনেকৈ থাকোঁতে মোৰ ডিঙি বিষাই গৈছেগৈ সেইজনী বৰ একেবাৰে পইচা বিচাৰিছে সেই দুজনী মোৰ ডিঙি বিষাই গৈছেগৈ মোৰ আৰু ডাইলগ নাইকিয়া হৈছে কিবা এটা বুদ্ধি দিয়ক তোৰ হাগিব লাগিছে বুলি কওঁ তই লেট্ৰিনলৈ যাগে কি যে কৰিম নহয় মোৰ বৰ জোৰকৈ হাগিব লাগিছে জানেনে মই হাগি আহোঁগৈ জানে আপুনি ৰখক নে যাই পিনে যাওঁ এতিয়া পইচা দিবই নোৱাৰি আৰু হাগিবলৈ যাওঁ দেই ভাল হবি দেই বোৱাৰীজনীক পঠিয়াই দিবি মই পইচা কেইটামান দি পঠিয়াম দেই মই এতিয়া ঘৰলৈ যাওঁ দেই হ'ব যা মুখৰ মাত ওলালে নেকি কি শুনিলোঁ আকৌ মই ৰাম 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 খাই গ'লগৈ দেই বোৱাৰী গ'ল নেকি ভাল বুদ্ধিটো উলিয়ালোঁ দেই ভাল বাচিলোঁ পা আজি নহ'লে মোৰ পুলিচলৈ বৰ ভয় লাগে এতিয়া উভতাই মোক পইচা দিবহে ভালেই হ'ল বাপে